দতমা বিধানসভা সমষ্টি 22,899 গৰাকী আইমাতৃক আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকাকৈ বিতৰণ কৰা হ'ল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা অভিলাষী আঁচনি আছিল যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, আৰু এই আঁচনিৰ জৰিয়তে অসমৰ প্ৰতিটো সমষ্টিতে অতি কমেও 20-25 হাজাৰ, কোনোবা সমষ্টিত 30-35 হাজাৰলৈ আইমাতৃ আছে। সকলোকে আমি 10,000 টকাকৈ অৰ্থনৈতিক সহায় কৰিছিলোঁ যাতে তেখেতসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু মহিলাসকলৰ মাজত উদ্যমিতা বৃদ্ধি হয়। আজি সঁচাকৈ আনন্দিত যে দতমা সমষ্টিত আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ উপস্থিতিত আমি সকলোৱে ইয়াত এই চেকসমূহ বিতৰণ কৰিলোঁ আৰু মোৰ বিশ্বাস আছে যে এই আঁচনিৰ জৰিয়তে আমাৰ গ্ৰাম্যাঞ্চলত থকা আইমাতৃসকল যথেষ্ট উপকৃত হ'ব। এই আঁচনিৰ ধন বিতৰণৰ ক্ষেত্ৰত মানে ভিউ গ্ৰুপবিলাকে চেক দিয়ে নামত 500 টকাকৈ সংগ্ৰহ কৰা এটা অভিযোগ আছে। এনেকুৱা হ'ব নালাগে, কাৰণ আমাৰ ইয়াৰ গোটেই ব্যৱস্থাটো চৰকাৰী ব্যৱস্থাৰ অধীনত হয়। যদি ক'ৰবাত আপোনালোকৰ কিবা অভিযোগ আছে, অভিযোগ আমাক দিব পাৰে, মই বেছি ডাঙৰীয়া নেকি বিজেপি চাবৰ কাৰণে। আৰু এটা কথা স্পষ্ট যে এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত CLF ভিঅ' বাইদেউসকলে যথেষ্ট সহায় কৰাৰ কাৰণে আমি এই পৰ্যায়লৈ আহিব পাৰিছোঁ। আজি অসমত 40 লাখ আইমাতৃক একেলগে এই ধৰণৰ ধন দিয়াটো আৰু 4,000 কোটি টকাৰ আঁচনি, আৰু ইয়াত কোনো বেলেগ ধৰণৰ দুৰ্নীতি হ'বই নোৱাৰে। কিয়? এইকাৰণেই যে তেওঁলোকক আমি চেক প্ৰদান কৰিছোঁ। সকলোৱে আজি হাতে হাতে চেক লৈ গৈছে। চেক লৈ যোৱা মানে তেওঁলোকৰ একাউণ্টত পইচা জমা হ'ব, গতিকে মাজত আৰু বেলেগ মানুহ থাকিবই নোৱাৰে। গতিকে সেই ধৰণে এটা নিকা স্বচ্ছ ব্যৱস্থাৰ মাজেৰে কৰা হৈছে, আৰু এই গোটেই প্ৰক্ৰিয়াটোত যিসকলে আবেদন কৰিছে সকলোৱে পাইছে। মাত্ৰ আমাৰ যিকেইটা ক্ৰাইটেৰিয়া আছিল যে আমাৰ এই অঞ্চলততো সেই ক্ৰাইটেৰিয়াটো ফুলফিল নহয়, কাৰণ যে ট্ৰাইবেল মানুহৰ 3টাতকৈ বেছি বাচ্চা থাকিলেও আমাৰ সেইটো এলাউ কৰা আছে। ট্ৰাইবেল এৰিয়াত বাদ দি যিসকল জেনেৰেল এৰিয়া, তাত 3টাতকৈ বেছি ল'ৰা ছোৱালী থকা বাইদেউসকল ইয়াৰ পৰা বঞ্চিত হৈছে। তাক বাদ দিতো আমাৰ দতমাতটো মোটামুটি সকলোৱে পাইছে, আৰু ইয়াতে যদি চাই এপ্লাই কৰা মানুহো হ'ব হয়তো 24,000 বা 23,000, পাইছেও 23,000, এনেকুৱা। ইয়াত বহুত বেছি ডিফাৰেঞ্চ নাথাকে। ধন্যবাদ।